ঘৰটোত বোলে ভূত থাকে। মিছা কথা, মই ভূত চুত এইবিলাক বিশ্বাসেই নকৰোঁ। ব'লা তেতিয়াহ'লে এবাৰ ভিতৰৰ পৰা চাইয়ে আহোঁ। ব'লা ব'লা যাওঁ, ব'লা ব'লা। ৰাম, মোৰ বৰ ভয় লাগিছে। কি হ'ব এতিয়া? ঘৰটো দেখোন বৰ ভয়ানক। ভয় নকৰিবা, ইয়াত একো নাই। ব'লা বেলেগ এটা ৰুমত যাওঁ। ব'লা 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 তেতিয়াহ'লে। বা, এইটো দেখোন কাৰোবাৰ বেডৰুম। মই শুনিছোঁ ইয়াতে যোনজন মানুহ আছিল সেইজনক বোলে কোনোবাই এদিন মাৰি পেলাইছিল বোলে। ব'লা ওপৰৰ ৰুমটোত যাওঁ, তাত কি আছে চাওঁ। ৰাম, আমি গোটেই ৰুমটোৱে ঘূৰিলোঁ দেখোন, ক'তো একো নাপালোঁ। ঠিকে কৈছা, আমি ক'তো একোৱেই নাপালোঁ। ব'লা তথাপিও ওপৰৰ ৰুমটোত কি আছে এবাৰ লাজ চাই আহোঁ। যদি তাতে একো নাই ঘৰলৈ যাওঁ ব'লা ব'লা। অৱশ্যে মোৰ ঘৰত কোনোবা আহিছিল। চাই বাৰু কোন আহিছিল, আহিবলৈ দিয়া। মোৰ সাহসত নোসোধাকৈ মোৰ ঘৰত নিজৰ হাতেৰে আহিব পাৰে। এইটো কি বস্তু দেখিলোঁ? কি এইটো? এনেকুৱা বস্তুটো মই আগতে দেখা নাছিলোঁ। কোন হয় আপুনি? উত্তৰ দিয়ক। মই এইটো ঘৰৰ মালিক। আপুনি আমাক ক্ষমা কৰি দিয়ক, আৰু আমি এইটো ঘৰত কেতিয়াও নাহোঁ। আমাক ক্ষমা কৰি দিয়ক, আমি এতিয়া যাওঁ দিয়ক। ক্ষমা কৰি দিয়ক আমাক। ৰাম, এতিয়াতো তুমি বিশ্বাস কৰিছা যে ভূত আছে? হয়, তুমি ঠিকে কৈছা যে ভূত আছে। দৌৰি অহাৰ কাৰণে আমি বাচিব পাৰিলোঁ। ব'লা ব'লা, এতিয়া আমি ঘৰলৈ যাওঁ। ব'লা ব'লা। যদি আপোনালোকক আমাৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।